দেশৰ অষ্টম লোকপিয়লক লৈ তীব্ৰ তৎপৰতা কাইলৈৰ পৰা আৰম্ভ হ'ব ঘৰে ঘৰে তথ্য সংগ্ৰহ অভিযান। অসমৰ প্ৰায় 11 লাখ পৰিয়ালে ইতিমধ্যে অনলাইন যোগে নিজৰ স্বগণনা সেলফ-এনুমেৰেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰিছে। কাইলৈ অৰ্থাৎ সোমবাৰৰ পৰা গণনাকাৰী বিষয়াসকলে তথ্য পৰীক্ষণ আৰু সংগ্ৰহৰ বাবে প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে যোৱা কাৰ্যসূচী আৰম্ভ কৰিব। দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই লোকপিয়ল প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰা হ'ব, য'ত বিষয়াসকলে মোবাইল এপ বা ডিজিটেল ডিভাইচৰ সহায়ত ইলেক্ট্ৰনিকভাৱে সকলো তথ্য সংগ্ৰহ কৰিব। প্ৰশাসনিক উন্নয়নৰ বাবে এই পৰ্যায়ত শিৱসাগৰ আৰু চৰাইদেউ জিলাক সাময়িকভাৱে এই প্ৰক্ৰিয়াৰ পৰা বাদ দিয়া হৈছে। এই সমগ্ৰ লোকপিয়লৰ চূড়ান্ত তথ্য অহা 2027 চনৰ 1 মাৰ্চত চৰকাৰীভাৱে ৰাজহুৱা কৰা হ'ব।